আপুনি আৰু কিবা ক'ব? এই শুনক না, আপুনি কিবা ক'ব? এইটো হাঁহি আমাক যে গোটেই জিন্দগী লাগে, কাৰণ যিমানে হাঁহি ৰাখিব আপোনালোকে সিমানে সুখী থাকিব। চ' আপোনালোকে সদায় হাঁহি ৰাখিব। আপোনালোকে চাওক, মানুহ সঁচা কথা, ইয়াতকৈ সুখী নাই। জিন্দগীত যে হাঁহি থাকিলে মানুহ দুখ কষ্ট চব পাৰি যায়। তো সদায় ইয়াৰ নিচিনা হাঁহি থাকিব, আপোনালোকে সদায় সুখী থাকিব। কিবা এটা কবি, কিবা এটা কৈ দি কমেণ্টত দি, আৰে তোক মোৰ যে ভিউৱাৰ্ছবিলাকে চাই আছে ন, পাৰিম ন, দূৰত ক'ব নোৱাৰে ন। আমাৰ বিশ্বজিৎ ইউটিউব খুলিছে, সঁচা নে? সঁচা ন? তাই মাইকীটো সদায় ফোন কৰি থাকে, তাৰপিছত মাইকীৰ লগত কথা নাপাতিলে এই কিবা মায়া পাপ চাই হে। তাৰ পাছত মই ইয়াত কি কৰি আছো, বাচন ধুই আছো হে। কি হ'ল? কিবা ক'ব? মই একো নকৰে, কি ক'ম,